Hello guys, নমস্কাৰ and welcome to Feed Zone. Friends, আজি আমি আলোচনা কৰিম সাপ্লিমেন্ট নোখোৱাকৈ অৰ্থাৎ ঘৰুৱা খাদ্যৰ দ্বাৰা ভাল শৰীৰ এটা মেইনটেইন কৰিব পাৰি নে নোৱাৰি। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈ। Friends, মোৰ এই ভিডিঅ'ৰ পৰা সেইসকল লোকৰ হেল্প হ'ব যিসকলে কম খৰচতে ভাল শৰীৰ এটা ঘৰতে মেইনটেইন ৰাখিব বিচাৰে। চাওক, যদি আপুনি কোনো এথলিট নহয়, নৰ্মেল মানুহ আৰু ঘৰত থাকি সুন্দৰ বডি এটা মেইনটেইন ৰাখিব বিচাৰে, তেতিয়াহ'লে আপুনি সাপ্লিমেন্ট নোখোৱাকৈও নিজকে মেইনটেইন ৰাখিব পাৰিব। আপুনি ৱেট গেইন বা ৱেট লুজ যিয়ে নকৰক কিয়, ভাল শৰীৰ এটা মেইনটেইন কৰাৰ বাবে এই তিনিটা ষ্টেপ অতি দৰকাৰী। গতিকে আহকচোন এই তিনিটা ষ্টেপ আজি আমি আলোচনা কৰোঁ। নাম্বাৰ 1, সঠিক এক্সাৰচাইজ অৰ্থাৎ ভালদৰে এক্সাৰচাইজ কৰা বা ভালদৰে ৱৰ্কআউট কৰা। নাম্বাৰ 2, সঠিক নিউট্ৰিশ্যন অৰ্থাৎ আপুনি কি কি খাদ্য খাব লাগে। নাম্বাৰ 3, ৰেষ্ট অৰ্থাৎ আপুনি কিমান টাইম শুব লাগিব। এই তিনিটা ষ্টেপ আপোনাৰ ভাল শৰীৰ এটা মেইনটেইন ৰাখিবৰ কাৰণে অতি বেছি প্ৰয়োজনীয়। প্ৰথমতে আমি আলোচনা কৰিম সঠিক এক্সাৰচাইজ। চাওক, আপুনি যদি ভাল শৰীৰ এটা মেইনটেইন ৰাখিব বিচাৰে, তেনেহ'লে আপুনি ভালদৰে এক্সাৰচাইজ কৰাটো অতি বেছি প্ৰয়োজনীয়। আপুনি জিমলৈ যাব পাৰে, আপুনি ৰানিং কৰিবলৈ যাব পাৰে, আপুনি য়োগা কৰিব পাৰে। মুঠতে ভাল শৰীৰ এটা মেইনটেইন কৰাৰ কাৰণে সঠিকভাৱে এক্সাৰচাইজ কৰা বা ৱৰ্কআউট কৰাটো অতি বেছি প্ৰয়োজনীয়। নেক্সট হৈছে আপোনাৰ নিউট্ৰিশ্যন অৰ্থাৎ ডাইট। চাওক, ভাল শৰীৰ এটা মেইনটেইন কৰিবলৈ আমাক কিছুমান নিউট্ৰিশ্যনৰ প্ৰয়োজন হয়, যেনে প্ৰ'টিন, কাৰ্বহাইড্ৰেটছ, ভিটামিন, হেল্ডি ফেটছ ইত্যাদি। গতিকে এই নিউট্ৰিশ্যনবোৰ আমি ক'ৰ পৰা পাম, অৰ্থাৎ কি কি খাদ্য খাব লাগিব আমি। চাওক, প্ৰ'টিনৰ কাৰণে আমি খাব পাৰোঁ কণীৰ বগা অংশ, মাছ, মাংস, গাখীৰ, পনীৰ, বাদাম আৰু সেউজীয়া শাক পাচলি ইত্যাদি। এইবোৰ খাদ্যৰ পৰা আপুনি ভাল মাত্ৰাত প্ৰ'টিন পাব। নেক্সট আহিল কাৰ্বহাইড্ৰেটছ। চাওক, কাৰ্বহাইড্ৰেটছ দুই ধৰণৰ আছে, কমপ্লেক্স কাৰ্বছ আৰু চিম্পল কাৰ্বছ। কিন্তু এইবোৰ কথা আমি আজি আলোচনা নকৰোঁ, পিছৰ ভিডিঅ'ত মই ভালদৰে বুজাই দিম। চাওক, কাৰ্বহাইড্ৰেটছৰ কাৰণে আমি খাব পাৰোঁ ভাত, অ'টছ, ৰুটি, চুইট পটেটো, ব্ৰাউন ৰাইচ, ব্ৰাউন ব্ৰেড, বানানা, আলু ইত্যাদি। এইবোৰ খাদ্যৰ পৰা আমি ভাল মাত্ৰাত কাৰ্বহাইড্ৰেটছ পাম। এতিয়া আহিল ফেটছ। চাওক, ফেটছ বুলি ক'লে বহুতে ভাবে যে যি টি খাদ্য খাব পাৰি, যিকোনো তেলজাতীয় খাদ্য খাব পাৰি, কিন্তু এনেকুৱা নহয়। আপুনি ফেটছ ল'ব লাগিলে হেল্ডি ফেটছ ল'ব লাগিব। এতিয়া হেল্ডি ফেটছ আমি ক'ৰ পৰা পাম? গতিকে আপুনি নৰ্মেল বাটাৰ ল'ব পাৰে, পিনাটছ বাটাৰ ল'ব পাৰে, ফিছ অইলছ ল'ব পাৰে, আলমণ্ডছ ল'ব পাৰে, অলিভ অইল ল'ব পাৰে, ঘি, মাখন ইত্যাদি আদিবোৰ খাদ্যৰ পৰা আপুনি হেল্ডি ফেটছ পাব। গতিকে এয়া আছিল নিউট্ৰিশ্যনৰ কথা। এতিয়া আহিল ৰেষ্ট। চাওক, ভাল শৰীৰ এটা মেইনটেইন কৰাৰ কাৰণে আপুনি ভালদৰে ৰেষ্ট লোৱাটো অতি বেছি প্ৰয়োজনীয়। অৰ্থাৎ আপুনি 6 পৰা 8 ঘণ্টা সময় শুবই লাগিব। গতিকে আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।